গাহৰি পেটু মস্তি লাগে খাই এইটো আপং আপং হ'লে আপং বুলি ক'লে চবেই চিনি পায় আৰু বেলেগে ক'ব নালাগে আৰু এইকেইটা মানে দায়ী হ'ব যিহেতু ইহঁতে মোক ঘৰৰ পৰা উঠাই আনিছে ন ইহঁতে যদি নিনিয়ে মই গৈ একদম সোৱণশিৰি এখন নদী মানে মিলি যায়গৈ সেইটো নদী মানে সোৱণশিৰি পাই যায়গৈ দেখিছে ইয়াতহে হ'ব মানে হেল্ল' গাইজ কি খবৰ চবকে স্বাগতম জনাইছোঁ আজিৰ এটা ভিডিঅ' লৈ যিহেতু আমি মানে গৈ আছোঁ ক'ত গৈছোঁ আমিও নাজানো জাষ্ট ঘৰৰ পৰা ওলাই গৈছোঁ এয়া দেখিছে এই মানুহ দেখিছে এয়া মাত্ৰ এখন বাইক আছে 4জন মানুহ যাম এনেকৈ যাম আৰু কিন্তু আজিলৈ এতিয়ালৈকে মানে এখন বাইক ওলাইছে মানে দেই এখন বাইক ওলাইছে যিহেতু মানে ক'ত যাম মানে একো মানে আইডিয়াই নাই জাষ্ট ঘৰৰ পৰা ৰেডি কৰি ওলাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব খালি তেতিয়া গম পাই যাব হয় নহয় এই দেখিছে অকল এতিয়ালৈকে এখন বাইক মানে ষ্টেণ্ড হৈ আছে বাকী বাইক আহিবনে নাহে নাজানো যদি আৰু বাইক যদি নাপায় 4জন মানুহ এখন বাইকতে যাব লাগিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক দেই ৰাইজ A few moments later. এয়া দেখিছে ফাইনেলি ওলাই গৈ আছোঁ ঘৰৰ পৰা এই দেখিছে পূৰা বাইক মাত্ৰ এখন আছিলে এতিয়া আকৌ দুখন বাইক হ'ল এতিয়া গৈ আছোঁ কাৰণ এই মানে মানুহ 5টা আছিলে না এইটো 6টা নাই যে সেইটো কাৰণে এটা বাইক কালি হ'ব নাই সেইটো কাৰণে মানে এইখন দেখিছা নাই এখন পিছত মানে এই বস্তুটা বান্ধি দিছোঁ আৰু হয় নহয় আপোনালোকে ভিডিঅ'টো চাই থাকোঁ দেই এতিয়ালৈকে আমি নাজানো ক'ত গৈ আছোঁ আপোনালোকে নিশ্চয় মানে আপোনালোকে ভিডিঅ'টো চাই থাকিলেহে গম পাই যাব ন সেই ঘৰৰ পৰা ওলাই গৈছিল এই লগৰকেইটা আকৌ মানে গাহৰি পেটু খাই বুলি এই উমালে আপোনালোক দেখাইছোঁ এয়া দেখিছে সেইটো এয়া বহিলে অলপ দেখাই দিছোঁ আপোনালোকক এয়া হৈছে গাহৰি পেটু আপোনালোকৰ লোকেশ্যনটো মই কৈ দিছোঁ দফাখানাৰ পৰা লাগিব এইপিনে 1 কিলোমিটাৰ বাটৰ হয় ঘাট পিনে পাব নালাগে আমলখি গাঁও বুলি কয় আপোনালোকে ইয়াত আহি একদম মানে বঢ়িয়াকৈ মানে একদম গাহৰি পেটু খুব ভাল লাগে খাই ভিডিঅ'টো চাই থাকক তেতিয়া আকৌ আমি ষ্টাৰ্ট নাই মানে ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই যাব ক'ত গৈছোঁ ফাইনেলি কাই হৈ গ'ল এতিয়া আকৌ আমি ইয়াৰ পৰা ওলাইছোঁ আৰু এতিয়া ক'ত যাম কি কথা একোৱে নাজানো একো আইডিয়া নাই জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ কিন্তু য'ত মানে আজি দিনটো ঘূৰিম আৰু য'ত সেই ৰাতি হ'ব তাতে মানে ভিডিঅ'টো খতম কৰি দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব A few moments later. এখন ব্ৰিজ মেক্সিমাম 1 বছৰ মানে মাক চব মই কৈছোঁ 1 বছৰ সম্পূৰ্ণ হৈ গ'ল আমি জন্ম নোহোৱাৰ আগতে মানে বহুত বছৰ আমাৰ মা দেউতাক এইবিলাক তেওঁলোকে জন্ম নোহোৱাৰ আগতে এখন ব্ৰিজ বনাইছে এইটো দেখি মানে বেছি পুৰণা হ'লে বেয়াটো কেতিয়া মানে ভাগি যাব কি কথা একো মানে নাথাকে এইটো কাৰণে এখন নতুনকৈ বনাই লৈছে কি এইটো দেখিছে এখন নতুনকৈ বনাইছেগৈ ৰাইজ মানে মই কৈছোঁ সিহঁতে মানে মই দেখাই দিম মানুহকেইটাক মানে মই যিটো জেগালৈ মানে যাম বুলি ওলাইছিলোঁ কিন্তু এইটো জেগালৈ যাব নাপালে কিন্তু ইহঁতৰ মানে দায়ী হ'ব এটা বহি আছে নাই এটা মানে দায়ী হ'ব যিহেতু ইহঁতে মোক ঘৰৰ পৰা উঠাই আনিছে ন ইহঁতে যদি নিনিয়ে মই এই ওপৰৰ পৰা মানে জাপ মাৰি মই মৰি যাম তেতিয়া ইহঁতে দায়ী হৈ পৰিব দেখিছেনে এই কাপোৰ নোপোৱা মানুহে যে বহি থাকে ন এনেকৈ বহি আছে দেখিছে ন মই দেখাই দিছোঁ এইটো দেখিছে
সেইবিলাক বাদ দিয়ক, কিন্তু মই যিটো জেগালৈ যাম ভাই তহঁতে মোক নিব লাগিব দেই, নহ'লে কিন্তু কথা বেয়া হৈ যাব। হ'লেও আপোনালোকক এই ভিউ দেখাই দিছোঁ, সেইখন পূৰা সুন্দৰ মানে একদম মেইন ডকাখানা টাউনতে এখন দলং আছে। আপোনালোকে ডকাখানা আহিলে একদম ফটো শ্বট মাৰিবৰ কাৰণে একদম বেষ্ট জেগা দেই, ইয়াতকৈ বেষ্ট জেগা আৰু নাপাবি। এখন নদী দেখিছেনে, এখন নদী হৈছে মানে একদম গৈ একদম সোৱণশিৰি এখন নদী মানে মিলি যায়গৈ, এইটো নদী মানে সোৱণশিৰি পাই যায়গৈ, দেখিছেনে এখন কিমান ধুনীয়া লাগিছে দেখিছে। সেয়া মই কৈছোঁ, কিন্তু বাহিৰত তোমালোকক মই কৈছোঁ যদি মই এইটো জেগালৈ মই যদি নিনিয়ে তোমালোকে কিন্তু কথা বেয়া হৈ যাব। তাকে দেখিছে, ইহঁতৰ মোৰ বাইক নাই দেখিছনে, ইহঁতৰ বাইক আছে, কিন্তু ঘৰৰ পৰা ইহঁতে মোক লৈ যাম বুলি ওলাই পিনি ইয়াত বহি আছেগৈ, দেখিছে এনেকুৱা হয়। বাইক নাথাকিলে মই কৈছোঁ, বাইক নাথাকিলে তোমালোকে ক'তো নাযাব। আপোনালোকে মোক যোনে যোনে ভিডিঅ' চাই আছে নিজৰ যদি বাইক থাকে তেতিয়াহে যাবি। সেইকাৰণে দেখিছেনে একদম বিন্দাছত ইহঁতৰ মানে বহি আছে, সিহঁতৰ একো হেৰিয়ে নাই। মই যিমান কথা কৈ আছোঁ সিহঁতৰ মানে কাণ সানেই নাই, মানে একদম মানে জানত বহি আছে, যেনেকৈ এই কাম নোপোৱা মানুহবিলাকে বহি থাকে ন, এনেকৈ বহি আছে। কিন্তু মোক যদি এইটো জেগালৈ নিদিয়ে কিন্তু কথা বেয়া হৈ যাব দেই, মই ৱাৰ্ণিং দিছোঁ। হেল্ল' গাইছ, এই জেগালৈ গৈ আছোঁ দেই, মই দম দিলোঁ নাই, সেইটো কাৰণে যাবলৈ পূৰা ৰেডি হৈ গ'ল। এইজনৰ কাৰণে দেৰি হ'ল, এইটো কাৰণে দেৰি হৈ গ'ল, যিহেতু আমি এইটো জেগালৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই, পূৰা মানে চিগৰ চুবা আছোঁ নাই, সেইটো কাৰণে মানে খটাত অলপ লাগি ধৰিছে। যিমান যি হ'লেও আপোনালোকে ভিডিঅ'টো চাই থাকক। কালি এই আমাৰ ৰাইডাৰমেন দেখিছে, আমি গৈ আছোঁ আৰু ন, আপোনালোকে ভিডিঅ'টো কালি চাই থাকক ন, তেতিয়া গম পাই যাব ন ক'ত গৈ আছোঁ। A few moments later. সেইখিনি আপোনালোকে দেখিছে, ইয়াতহে হ'ব মানে এখন দেখাই দিছোঁ আপোনালোকক। সেইখিনি জেগাতে মানে অধিৱেশনটো হ'ব, দুদিনীয়া কাৰ্যসূচী আছে, 24-25 তাৰিখে আছে। এই আপোনালোকে দেখিছে নাই সেইখিনি। মানে টাইমো হৈ গ'ল, মানে ইমান দেখাব নোৱাৰিম, যিহেতু আমি যেতিয়া মিটিং হ'ব তেতিয়া আপোনালোকে ভালকৈ দেখাম বাৰু। কিন্তু এতিয়া অৰ্ডাৰতে আজি এইখিনি দেখাইছোঁ। সেইখিনি মানে পূৰা কাম চলি আছে, এই দেখিছনে, কাম সম্পূৰ্ণ হোৱা নাই বাৰু। এইপিনে দেখিছেনে আপোনালোকক, পূৰা পিনে কামত লাগি আছে, দেখিছে। দুদিনীয়া কাৰ্যসূচী আছে, 24-25 ডিচেম্বৰত আছে। এইখিনিত জেগালৈকে আহিছোঁ, এইখিনি মানে আপোনালোকে আহিব পাৰিব। লোকেশ্যনটো আপোনালোকৰ এইখন বোমা জাৰণি বুলি কয়, বোমাৰ পৰা বোমা চাৰিআলি, মেইন চাৰিআলিৰ পৰা ইয়াত সোমাই আহিব লাগিব আপোনালোকে। তাৰপৰা 200 মিটাৰ 100 মিটাৰমান 150 মিটাৰমান হ'ব, ইয়াত আহিলে হৈ গ'ল। তিনিআলিৰ পৰা চাৰিআলি হয়। তাৰপিছত ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে দেখিছে, সেইটোকে দেখাবলৈ আহিছিলোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। থেংক ইউ।